উপেন চিন্তিয়ে ফেচবুকত পোষ্ট কৰিছে, ঘৰখন ঠিক কৰিব নোৱাৰে দেশৰ কথা কোৱা অপৰাধ নহয়নো কি? কাৰৰ গহিনা লৈ ৰাজপথত আন্দোলন কৰা মানে স্বাৰ্থ পূৰণ উদ্দেশ্য নহয়নো কি? ৰাইজে তাকে প্ৰতিপন্ন কৰিলে। বসন্ত দলিয়ে ফেচবুকত পোষ্ট দিছে, শিৱসাগৰ বাকী ৰাইজে নতুন কিবা এটা দেখুৱালে। অকল টকাৰে যে ৰাজনীতি নহয়, এইটো প্ৰমাণ হ'ল অসমৰ ভিতৰত বিবেকবোধ। জিনাছ য়াছমিনে ফেচবুকত পোষ্ট দিছে, ক্ষমা কৰিব অসমীয়া ৰাইজ শ্বহীদৰ মূল্য বুজি নাপালে। তেনেকৈ লিখি শ্বহীদৰ ফটোসকলক দি দিছে কাবিৰুৰ চৈয়দৱা লোকসকলক। ৰামবিলাস পায়েঙে লিখিছে ফেচবুকত, ৰাইজে বুজি নেপালে অচ্ছা মনৰ মানুহজনক। পৰাগজ্যোতি লস্কৰে ফেচবুকত পোষ্ট দিছে, নেক্সট ভেল্ট কাগজৰ ভোট হ'লে অংশগ্ৰহণ কৰিম, নহ'লে বাই বাই গণতন্ত্ৰ মোৰ ফালৰ পৰা #ভেল্ট প্ৰেফাৰ। দেৱব্ৰত দলে ফেচবুকত পোষ্ট দিছে, ২,০০০ টকাকৈ মাহে গৃহহীন লৈ গেৰাণ্টি চেকবোৰ এতিয়া কি হ'ব আৰু ক'ত চলাব ৰাইজ? তেনেকৈ দি কংগ্ৰেছৰ ফটো লগাইছে। কমেণ্টত দিছে দীপ দলিয়ে, ভাবিছিলোঁ এই সুযোগতে আৰু এজনী আনিম বুলি, কিন্তু মোৰ আশা চেঁচা পানী ঢালি দিলে কংগ্ৰেছে। ৰিপ্লাই দিছে দেৱব্ৰত দলিয়ে, দীপ দলে উপায় নাই বন্ধু, আপোনাৰ অফোনবোৰ বাস্তৱ নহ'ল। পৰাগজ্যোতি লস্কৰে আকৌ পোষ্ট দিছে, #খা বিৰোধ কৰা মৌলিক অধিকাৰ অসমীয়াৰ প্ৰকৃততে আৰু নাই। কাখন বিজেপি চৰকাৰে নতুনকৈ আনিছে আৰু আমি তেওঁলোকক আকৌ নিৰ্বাচিত কৰিছোঁ। আকৌ পৰাগজ্যোতি লস্কৰে এখন পোষ্ট দিছে, এইবাৰ কোনেও #খা বিৰোধী কৰি আন্দোলন নকৰে যেন, চৰকাৰক শান্তিৰে শাসন কৰিবলৈ দিয়ক, অসমীয়াক অভিনন্দন।